সকলোকে গুড মৰ্ণিং। আজি পুৱাই পুৱাই বহুত প্ৰচণ্ড ৰ'দ দিছে। আজি মই আপোনালোকক আমাৰ ফাৰ্মৰ খেতিবোৰ দেখাম যে কি কি খেতি আমি কৰিছোঁ আৰু কেনেকুৱা প্ৰগ্ৰেছ হৈছে খেতিৰ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইডাল আমাৰ কোমোৰা লাগিছে আৰু ইয়াতে কেইটামান ফল লাগিছে। আপোনালোক হয়তো দেখা পাব নে নাই নাজানো, সেই ভিতৰত এটা দুটামান ফল লাগিছে। আৰু কেইদিনমান আগতে যে আমি হাঁহ আনিছিলোঁ, সেই হাঁহবিলাক কিমান ডাঙৰ হয় মই আপোনাক পিছত দেখাম, কিন্তু এতিয়াৰ কাৰণে মই আপোনালোকক জাষ্ট এনেকৈ দেখাই আছোঁ। পানী আৰু খানা খাবলৈ ইহঁত বিচাৰি আছে। আমাৰ পুখুৰীটো পাৰ ভঙাৰ পৰা মেটেকা বহুত হৈ গ'ল। এই মেটেকাবোৰ চাফ কৰিব লগা হ'ল, কিন্তু আমাৰ সময় নোহোৱাৰ কাৰণে আমি চাফ কৰিব পৰা নাই। আৰু এতিয়াতো খেতিৰ ছিজন, এতিয়াতো আৰু কেইদিনমান হাতত দেৰি হ'ব পাৰে। ইয়াতে কেইডালমান আমি বেঙেনা গাড়িছোঁ, এইটো 12 মাহীয়া বেঙেনা হয়। ইয়াতে তিয়ঁহ, এইকেইটা জিকাৰ এটা দুটাকৈ ফল আহি আছে। আৰু এইবোৰ হ'ল ভেন্দি। আৰু ৱালত লগাইছোঁ আমি ডাংবটি। বহু ঠাইত লেচেৰা বুলিও কয়, আমাৰ ফালে লেচেৰা বুলি কয়, কিছুমান ঠাইত ডাংবটি বুলিও কয়। এইখিনি গোটেই সেই পাৰলৈকে আমাৰ গোটেইখিনি ভেন্দি আৰু ডাংবটি। তো বলক ওচৰলৈ যাওঁ আৰু চাওঁ কেনেকুৱা কি ফল ধৰিছে। আমি অলৰেডি কালি ভেন্দি কিছুমান তুলিছোঁ আৰু বজাৰত বিক্ৰী কৰি দিছোঁ। তো ভেন্দি এটা এনেকুৱা বস্তু যিটো নেকি আপোনাৰ দুদিনে ছিঙিব লাগে। ফল প্ৰচুৰ হৈছে, খুবেই ধুনীয়া ফল, ব্ৰিডটোও ভাল, খাবলৈও খুব ধুনীয়া, অৰ্গেনিক, টোটেলি অৰ্গেনিক হয়। ইয়াতে আমাৰ ডাংবটিবিলাক আপোনালোক দেখা পাই আছে কেনেকৈ ডাংবটিবোৰ ধৰিছে। এই পুখুৰীটো আমাৰ নহয়, এই পুখুৰীটো বেলেগ এটা গ্ৰুপৰ। এই পুখুৰীটো আমাৰ যিটো নেকি একদম মেটেকাৰে ভৰি আছে, কিন্তু মেটেকাবোৰ কি কৰিব, আমি আগতে চাফ কৰিছিলোঁ, পাৰ ভাঙি আমাৰ মেটেকাবোৰ আহি গ'ল। এইকেইটা ডাংবটি চাইছেনে কিমান ধুনীয়াকৈ লাগিছে। এই যে ডাংবটিৰ চাইজ, ডাংবটিৰ ফল খাবলৈ খুবেই ধুনীয়া। ইয়াতে হ'ল আপোনাৰ তিতাকেৰেলা ফল ধৰিছে। এইটো এটা তিতাকেৰেলা। আৰু এইবোৰ হ'ল আপোনাৰ জলকীয়াও এটা দুটাকৈ ফল আহি আছে। এইবাৰ পাৰে পাৰে কমপ্লিটলি তিতাকেৰেলা লগাই দিছোঁ আমি। তিতাকেৰেলাৰ ঢেৰ ফুল আহিছে, চাব পাৰে। আৰু জলকীয়াও ফল হৈ আছে, কিন্তু সম্পূৰ্ণখিনি ঘাঁহ গজি গৈছে। একচুৱেলি বহুত প্ৰচণ্ড ৰ'দ, বৰষুণ, তাৰপিছতে আমতি চোৱা, এইবোৰৰ কাৰণে আমি এইবোৰ নিৰণি দিব পৰা নাছিলোঁ। এয়া তিতাকেৰেলা, এইটো মেচিয়ৰ্ড হৈ গৈছে, এইটো ছিঙিব পাৰি। চ' আজি এইফালে চাওঁ, যদি অকণমান ছিঙিব পাৰোঁ তেতিয়াহ'লে ছিঙি দিম। এয়া আমাৰ ডাংবটি ইয়াতো ফল ধৰিছে, ইয়াতো ডাংবটিৰ লগতে তিতাকেৰেলা। তো আইডিয়াখিনি আপোনালোকক কেনেকুৱা লাগিছে সেইটো জনাব কমেণ্টত, যে সকলোখিনি মাল্টি ফাৰ্মিং একেলগে। এইফালে ৱালত ডাংবটি, লগতে তিতাকেৰেলা, জলকীয়া, এইপিনে মাছ, সেইপিনে হাঁহ আৰু লোকেল মুৰ্গীৰ আমি ফাৰ্ম কৰি আছোঁ। বহুত টকাৰ প্ৰয়োজন, বহুত কষ্টৰ প্ৰয়োজন। এয়া জলকীয়া আমাৰ দুটা এটাকৈ ফল আহিছে, এয়া ফুল আহি আছে। আৰু এটা বস্তু দেখাব মই আপোনালোকক পাহৰি গ'লোঁ, এইখিনি ডাঙৰ হোৱা নাইতো সেইকাৰণে দেখাব পাহৰি গৈছোঁ। এইবোৰ কি জানে, অমিতা কিছুমান সৰু হৈ আছে, কিছুমান ডাঙৰ হৈ আছে। এইবোৰ অমিতাৰ গছ। এইটো এটা খুবেই ধুনীয়া অমিতা হৈছে, কিন্তু আমাৰ ক'লো নহয় নিৰণি নিদিয়াৰ কাৰণে ঘাঁহ ইমান বল দিছে যে এয়া ডাংবটি চাওকচোন কিমান ধৰিছে। এইবোৰ চাই মনটো কিবা ভাল লাগিছে জানেনে। এয়াই গাঁৱৰ পৰিৱেশ, এয়াই খেতিত ভাল লগা কিছু দৃশ্য। আৰু এই ঘাঁহখিনি যে আছে, এই ঘাঁহখিনি যদি মই এতিয়া পানীত দিওঁ, অকণমান পিছতে মাছবিলাক আহি খাব ধৰিব। এয়া হৈছে আমাৰ বেঙেনা ফুল আহিছে, লাহে লাহে বেঙেনাও ফল ধৰিব। এয়া বেঙেনাৰ ফুল আহিছে, বেঙেনাও মোটামুটি ধৰক 80ডালমান আছে, কিছু বেঙেনা মৰি গ'ল। এয়া হ'ল আমাৰ কোমোৰা খেতি। এইবোৰ কালি আমি চাফ কৰিলোঁ। এইখিনি কমপ্লিটলি কোমোৰা খেতি কৰা হৈছে। ইয়াৰ পিছতে তিয়ঁহ আছে। এয়া কোমোৰাৰ
ঘূৰিয়ে ঘূৰিয়ে আমি মেটেকা দিছোঁ। মেটেকাবোৰ পুচিলে খুবেই ধুনীয়া সাৰ হয়। আৰু এইবোৰ হ'ল আমাৰ তিয়ঁহ। তিয়ঁহবিলাকো ভাল হৈছে, চেহেৰা অকণমান সময় লাগিব যেনিবা। এইফালে তিয়ঁহ এইকেইটা চাফ কৰা হোৱা নাই, আজি সন্ধিয়াৰ ভিতৰত আমি চাফ কৰি দিম এইকেইটা। এয়া হ'ল আমাৰ ফিচাৰীৰ ভিউ। এইফালৰ পৰা দেখাটো খুবেই ধুনীয়া দেখে, কিন্তু সেইফালে মেটেকাৰ কাৰণে ইমান লেতেৰা হৈ গৈছে যে কোনোবা আহিলেও বা নিজৰো মনটো বেয়া লাগি যায়। মেটেকা বহুত হৈ গৈছে, চাফ কৰি দিব লাগে। আমি বহুত জলদি এইকেইটা চাফ কৰি দিম। আৰু আমাৰ পাৰ যে ভঙাৰ কথা কৈছিলোঁ, আমাৰ এইফালে দিয়ে পাৰটো ভাঙিছে। সেই যে ছাইডটোত দেখা পাই আছে আপুনি, সেই ছাইডটোতে পাৰটো ভাঙিছিলে। এইফালে একচুৱেলি ডাউন হৈ গৈছে। এইটো বিল আছিলে, বিলৰ ওপৰত ফিচাৰী দিছে। তো ফিচাৰী দিয়াৰ লগে লগে যিখিনি মাটি দিছিলে সেই মাটিখিনি দাবি গ'ল। দাবি যোৱাৰ ফলত এইখিনি ডাউন হৈ গ'ল এই ছাইডটো। আৰু ডাউন হোৱাৰ কাৰণে এইফালেদি পানী পাছ হৈ যায়, যাৰ ফলত পানীৰ প্ৰেছাৰৰ কাৰণে এইবাৰ আমাৰ পাৰটো ভাঙি গ'ল। এইটো পাৰ কমপ্লিটলি ভাঙি গৈছে সেইটো। আৰু এইখিনি ভাঙাৰ কাৰণে আমাৰ যিখিনি প্ৰথমতে মাছ দিছিলোঁ সেই মাছখিনি অলমষ্ট, এতিয়া পানীৰ তলৰ বস্তু ক'বতো নোৱাৰোঁ, কিন্তু বহুখিনি গুচি গৈছে। এতিয়া আমি আৰু 130 কেজি মাছ দিছোঁ, যিটো নেকি ভিডিঅ' মই আপোনালোকক দিছিলোঁৱে। এয়া হ'ল আমাৰ জিকা খেতি। জিকাৰ চেহেৰা মোটামুটি ভালেই হৈছে, কিন্তু ফুল অহা নাই। ফুল আহিবৰ হ'লেই, ফুল দুই আগতে আহিব। আৰু এয়া হ'ল নজৰবন্দী। কাৰোবাৰ চপ্পল আনি কেনে লগাইছে নাজানো, কিন্তু নজৰবন্দী। এয়া আমাৰ তিয়ঁহ। এইবোৰ তিয়ঁহ আগতীয়াকৈ লগোৱা। এই যে তিয়ঁহৰ ফুল আহিছে, এই তিয়ঁহৰ ফুল আহি গৈছে অলৰেডি। তাৰমানে কেইদিনমান পিছতে ফল ধৰিব। প্ৰতিটো গছতে তিয়ঁহৰ ফুল আহিছে। তো এইখিনি হ'ল আমাৰ খেতি। মই আপোনালোকক কমপ্লিটলি দেখাই দিলোঁ। এইটো হ'ল আমাৰ ফাৰ্ম, যিটো নেকি এতিয়া পৰ্যন্ত ইনকমপ্লিট হৈ আছে, কমপ্লিট কৰিব পৰা নাই। বহুত ফাইনেন্সৰ প্ৰয়োজন, একচুৱেলি পইচা পাতি, সেইখিনি সমস্যাৰ কাৰণে আমি এইটো কমপ্লিট কৰিব পৰা নাই। আৰু ত্ৰিপাল যিটো আছে সেইটো অৰ্ডাৰ মাৰিছোঁ, সেইখিনি অহাৰ কাৰণে অকণমান টাইম লাগে। তো আজিলৈ ইয়াতেই সামৰিছোঁ। টেক কেয়াৰ, বাই বাই।